সকলোলৈ নমস্কাৰ জনালোঁ। আমাৰ অসমখনত অতীজৰে পৰা নানা ৰাজবংশৰ উত্থান পতন হৈছে। ১০০ বছৰীয়া আহোম ৰাজত্বৰ প্ৰাকখনত ডিমাপুৰৰ পৰা গোলাঘাট জিলালৈ বিশেষভাৱে কছাৰীসকলৰ শক্তিশালী ভেটি আছিল। আহোমৰ শক্তিশালী উত্থান আৰু ৰাজ্য বিস্তাৰৰ যি জোৱাৰ কছাৰীসকল দুৰ্বল হৈ আছে। অৱশ্যে গোলাঘাটৰ নগৰৰ দক্ষিণ দিশত দৈয়াং অঞ্চলত কছাৰী ৰজাৰ চিন মুকাম এতিয়াও বিৰাজমান। কাছমাৰী পথাৰৰ সিঁচৰিত হৈ থকা এই স্তম্ভসমূহ বৰ্তমান শাৰী শাৰীকৈ সজোৱা আছে। এক আকৰ্ষণীয় ইয়াৰ শিলত থকা সৌন্দৰ্যসমূহ। এই শৈলস্তম্ভ নিৰ্মাণৰ ৰীতি উত্তৰ ভাৰতৰ বহু জনগোষ্ঠীৰ মাজত অতীজৰে পৰা প্ৰচলিত। কাছমাৰী পথাৰৰ শৈলস্তম্ভ নিৰ্মাণ শৈলীৰ ডিমাপুৰত থকা শৈলস্তম্ভৰ সৈতে মিল আছে। মধ্যযুগত কছাৰী শাসকসকলে ডিমাপুৰত ৰাজধানী স্থাপন কৰি দৈয়াং ধনশিৰি উপত্যকাৰ বিভিন্ন প্ৰান্তত ৰাজত্ব কৰাৰ সমল পোৱা যায়। ১৫৩৬ খ্ৰীষ্টাব্দত আহোমৰ দ্বাৰা ডিমাপুৰ আক্ৰমণৰ সময়ত কছাৰী ৰজাই ডেটচাঙৰ মৃত্যুৰ পিছত কছাৰীসকল ডিমাপুৰ এৰি মাইবঙত নতুন ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। কাছমাৰী পথাৰৰ শৈলস্তম্ভত সৰ্বমুঠ ৩৫টা সুন্দৰ নক্সা কটা স্তম্ভ কাছমাৰী পথাৰত আছে। এই স্তম্ভ কেইটাক দুটা ভাগত ভগাব পাৰি। প্ৰথমটো হ'ল গোলাকাৰ শৈলস্তম্ভ আৰু দ্বিতীয়টো হ'ল তৰোৱালৰ নক্সা কটা শৈলস্তম্ভ। এই শৈলস্তম্ভবোৰ কছাৰীৰ বীৰসকলৰ স্মৃতিত উৎসৰ্গা কৰি নিৰ্মাণ কৰা হৈছিল। দৈয়াং অঞ্চলৰ ৰজাবাৰীৰ খিচুনিৰ লগত জয়পুখুৰী আৰু পাৰতে নতুনকৈ নিৰ্মাণ হোৱা ক্ৰীড়া প্ৰকল্প কিছু বছৰ আগতে কামত লাগি বৰ্তমান পৰিত্যক্ত অৱস্থাত থকা বিজয়পুৰৰ বিষ্ণুপুখুৰী আৰু ওচৰতে পুকুত চতুৰ্ভুজ বিষ্ণুৰ মূৰ্তি থকা কোনোদিনে পানী নথকা বিষ্ণুপুখুৰী আছে। ওচৰতে ৰজাই তেল পৰা তেলিশাল অৱস্থিত। দৈয়াং অঞ্চলৰ সুন্দৰ সেউজীয়া আৱৰণৰ শস্য চামলা কৃষিভূমি। ইয়াৰ প্ৰাকৃতিক শোভা মনোমোহা। সকলো ৰজাদিনীয়া কীৰ্তিস্তম্ভ পুখুৰী আদি সুন্দৰ ৰূপত সজালে নিশ্চয় পৰ্যটকৰ আকৰ্ষণস্থলীলৈ পৰিণত হ'ব। ইয়াৰ বাবে চৰকাৰী এক সুপৰিকল্পিত ব্যৱস্থা গ্ৰহণৰ আৱশ্যক। আপোনাৰ বাবে এই যৎকিঞ্চিত সংগ্ৰহ আগবঢ়ালোঁ। ধন্যবাদ।